হাই ফ্ৰেণ্ডছ, ৱেলকাম টু মাই চেনেল। আজি এই ভিডিঅ'টোত মই আপোনালোকৰ ওচৰত আৰু এটা নতুন ট্ৰিক্স লৈ আহিছোঁ, যি ট্ৰিক্স ব্যৱহাৰ কৰি আপোনালোকে ইনষ্টাগ্ৰামৰ পৰা ফটো হওক ভিডিঅ' হওক অতি সহজতে ডাউনলোড কৰিব পাৰিব। আহক এই ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আপোনালোক প্লে ষ্ট'ৰত যাব। প্লে ষ্ট'ৰত যোৱাৰ পিছত প্লে ষ্ট'ৰত আপোনালোকে এটা এপছ পাব, এপছ ডাউনলোড কৰি ল'ব লাগিব। এপছটো মই দেখাই দি আছোঁ। এয়া এপছটো মোৰ অলৰেডি লিখাই আছে ইয়াত ইনষ্টা সেভ বুলি। এই এপছটো আপোনালোকে দেখিছে মোৰ অলৰেডি ডাউনলোড কৰি থোৱা আছে। এইটো এপছ আপোনালোকে দেখিব পাৰিছে ইয়াত মোৰ অলৰেডি ডাউনলোড আছে। এই এপছটো মই অপেন কৰি দিছোঁ এতিয়া। কিন্তু আপোনালোকে যদি ইনষ্টাগ্ৰামৰ পৰা ফটো বা ভিডিঅ' ছেভ কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকে এটা কথা নাপাহৰিব যে এই ইনষ্টাগ্ৰামটো এপছটো যোনটো সেই এপছটো আপোনাৰ মোবাইলত ইনষ্টল হ'ব লাগিব। আৰু লগতে এই ফাৰ্ষ্ট ছেভ যোনটো ইনষ্টাগ্ৰাম ফটো বুলি ইনষ্টা ফটো বুলি ইয়াত ছেভ আছে এইটো আপোনালোকে ডাউনলোড কৰি ল'ব। তাৰপিছত ইয়াত আপোনালোকৰ এইখন আছে ফাৰ্ষ্ট ছেভ ছাৰ্ভিচ বুলি, ইয়াত আপোনালোকে আনেবল কৰি দিব। এতিয়া মই অপেন ইনষ্টাগ্ৰামত যাম। এতিয়া মই ইনষ্টাগ্ৰামত যোৱাৰ লগে লগে ইয়াত আপোনালোকে চাব মই এই ফটোখন দেখিছে, এই ফটোখন মই ডাউনলোড কৰি দেখুৱাই দিছোঁ। ইয়াত ক্লিক কৰি ল'ব। ইয়াত ক্লিক কৰাৰ লগে লগে এই কপি লিংক বুলি ইয়াত আছে, এই কপি লিংকত ক্লিক কৰি ল'ব। কপি লিংকত ক্লিক হোৱাৰ লগে লগে লিংকটো কপি হৈছে। এতিয়া আপোনাক মই ওপৰৰ পৰা টানি শ্লাইড কৰি দেখাই দিছোঁ। এয়া চাওক, এই ফটোটো মোৰ ডাউনলোডিং কমপ্লিট হৈ গ'ল। মই ফটোটো ইউজ কৰি দেখাই দি আছোঁ। এয়া আপোনালোকে দেখিব পাৰিছে। এয়া এতিয়া ঠিক এনেদৰে আপোনালোকে ইনষ্টাগ্ৰামৰ পৰা ভিডিঅ' ডাউনলোড কৰিব পাৰিব। এতিয়া ভিডিঅ' কেনেকৈ ডাউনলোড কৰিব মই আপোনালোকক দেখাই দি আছোঁ। ইনষ্টাগ্ৰামত গৈ আছোঁ। এয়া মই ইয়াতে ৰাঘৱ জুৱেলৰ হওক জিঅ'ৰে হওক এই ভিডিঅ'টো হওক মই ইয়াৰ পৰা ডাউনলোড কৰি দেখুৱাই দি আছোঁ। ইয়াতে আকৌ ছেম কপি লিংকতে ক্লিক কৰিব লাগিব। কপি লিংকত ক্লিক কৰিলে এতিয়া মোৰ চাব আপোনাক মই দেখাই দি আছোঁ ওপৰৰ পৰা টানি। ইয়াতে আপোনালোকে দেখিব পাৰিছে মোৰ ভিডিঅ'টো ডাউনলোডিং হৈ আছে। ডাউনলোডিং হোৱাৰ পিছত মই আপোনালোকক দেখুৱাই দিম যে এইটো হৈছে নাই। এয়া মোৰ ডাউনলোডিং কমপ্লিট হৈ গ'ল। এতিয়া মই ডাউনলোডিং কমপ্লিট হোৱাৰ লগে মই আপোনালোকক দেখুৱাই দিম। এয়া আপোনালোকে চাব এডভাৰটাইজমেণ্ট আহিছে। এয়া আপোনালোকে দেখিছে নহয়। এয়া মই এই ভিডিঅ'টো যদি ভাল লাগিছে তেন্তে এই ভিডিঅ'টোক লাইক কৰিব, মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰিব আৰু লগতে আপোনালোকৰ বন্ধু বান্ধৱীসকললৈ এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে তেওঁলোকেও এই ট্ৰিক্সটোৰ বিষয়ে জানিব পাৰে। থেংক ইউ।